সকলোকে নমস্কাৰ জনাই আজি ভিডিও এটা আৰম্ভ কৰিবলৈ লৈছো। সকলো নিশ্চয় ভালে আছে নহয় জানো? মই বৰ্তমান ভালে আছো আৰু এয়া দেখিছে আমি সকলো আজি গোট খাইছো নামঘৰত, কাৰণ আজি পহিলা ভাদ আৰু পহিলা ভাদৰ প্ৰথম দিনটোতে সকলোৱে নিজৰ নিজৰ হৈ চাকি এগছ জ্বলাবলৈ আহিছে, নিজৰ হৈ ঘৰখনৰ হৈ আৰু সকলোৰে মংগলৰ কাৰণে। তাতে আকৌ বহুত গৰমেৰে দেখিছেনে বিচনী মাৰি আছে। আৰু আমাৰ এই নামঘৰ ভাগ আচলতে নতুনকৈ বনাবলৈ বুলি আৰম্ভ কৰিছে। এইভাগ নামঘৰ ভাঙি দিয়া হ'ব, বেলেগকৈ বনাব। এয়া দেখিছেনে গোটেইখন জঞ্জাল হৈ আছে, বস্তু কেনেকৈ পেলাই থৈছে। এই পবিত্ৰ ভাদ মাহৰ পহিলাৰ দিনা সকলোলৈকে শুভেচ্ছা যাচিলোঁ। সকলো ভালে থাকক, কুশলে থাকক, সকলোৱে দুখবোৰ ভগৱানে যাতে দূৰ কৰি দিয়ে তাৰে কামনা কৰি এয়া চাকি বন্তি এগছ জ্বলাইছোঁ। আৰু আপোনালোকো নিশ্চয় এনেকৈ নামঘৰলৈ গৈছে, চাকি বন্তি এগছ দিছে। এয়া আমাৰ বৰমায়ে বন্তি জ্বলাই আছে, চাওকচোন। আৰু বন্তি জ্বলাই তেওঁ নাম ল'ব। এতিয়া চাহৰ পৰ্ব, আমি চাহকাপ খাই লওঁ দেই, আপোনালোকে চাওকচোন বাৰু। সকলোৱে প্ৰসাদ খাবলৈ লৈছোঁ আৰু প্ৰসাদ খাই আমি সকলো ঘৰা ঘৰি যাম, কাৰণ দেৰিও হৈছে, আন্ধাৰো হৈ আহিছে। আৰু ভিডিঅ'টো আজিলৈ মোৰ ইমানেই আছিল। আকৌ আপোনালোকক লগ পাম। আজিলৈ বাই বাই। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ কিন্তু নাপাহৰিব দেই।